তিনিচুকীয়াত আটাচু অৱস্থান ধৰ্মঘট। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়াৰ জিলা সমিতিৰ আহ্বানত বুধবাৰে তিনিচুকীয়াত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলাখনৰ অন্তৰ্গত আটাইকেইখন আঞ্চলিক সমিতিয়ে এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সংগঠনটোৱে 3 ঘণ্টীয়াৰ অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰে। সংগঠনটোৱে 5 জনগোষ্ঠী জনজাতিকৰণ, আহোম ৰাজত্বৰ পৌৰাণিক কীৰ্তিচিহ্নসমূহ সংৰক্ষণ, নাগৰিকত্বৰ সংশোধনী আইন বাতিল কৰা, কৃষক নেতা অখিল গগৈ মুক্তি দিয়া আদিকে ধৰি কেইবাটাও দাবীত এই 3 ঘণ্টীয়াৰ অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে। সদৌ টাই আহোম ছাত্ৰ সন্থা আজি তিনিচুকীয়া জিলা সমিতিৰ আহ্বান মৰ্মে 4খন আঞ্চলিক সমিতিৰ সহযোগত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ জৰিয়তে এইখন চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ। এইখন চৰকাৰে যদি অখিল গগৈক বিনা চৰ্তে মুক্তি দিব নোৱাৰে আৰু লগতে 6 জনগোষ্ঠীক যদি জনজাতিকৰণ মৰ্যাদা প্ৰদান নকৰে, ইয়াই বাতিল নকৰে, তেতিয়ালৈকে সদৌ টাই আহোম ছাত্ৰ সন্থাই তীব্ৰ গতিৰে আমি আন্দোলন কাৰ্যসূচী কৰি যাম। আৰু এই চৰকাৰখনে অকল প্ৰতাৰণা কৰি আহিছে, প্ৰতাৰণা বাহিৰে আমি একো পোৱা নাই। কাৰণ এইখন চৰকাৰে দীৰ্ঘদিন ধৰি আমাৰ আলোচনা কৰিছে, আলোচনাত আমাৰ ডেভেলপমেণ্ট কাউন্সিল ঘোষণা কৰিছে আৰু তেওঁলোকে কিবা কিবি আমাৰ সা সুবিধা তেওঁলোকে জনাইছে, কাৰ্যালয় নিৰ্মাণ কৰিবলৈ তেওঁলোকে দিছে। এইখিনিত আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই কেতিয়া ক্ষুণ্ণ নাথাকোঁ। আমি ইয়াৰ আন্দোলন আৰু তীব্ৰতৰ কৰিম যেতিয়ালৈকে জনজাতিকৰণ আৰু লগতে অখিল গগৈক যদি মুক্তি নিদিয়ে। তিনিচুকীয়াৰ পৰা মনোজ চাহৰ ৰিপৰ্ট, আছাম গ্ৰীণ টিভি।